মই মানে দোকানৰ ভিতৰতে আছিলোঁ আৰু যিহেতু দোকানত মানুহ নাই আৰু তাকে মানে কি কৰিম আৰু ৰখি ভাবিলোঁ ভিতৰলৈ যাওঁ বা ছোৱালীজনীয়ে কি কৰিছে আৰু ভিতৰলৈ এয়া মই আহি আছোঁ মানে মোৰ দোকান আৰু ঘৰ ওচৰা-ওচৰিয়ে আৰু ভিতৰলৈ যিহেতু আহি আছোঁ আৰু বাৰু ছোৱালীজনীয়ে কি কৰিছে চাওঁ আৰু চাওঁতে দেখিলোঁ আই আমাৰ ঘৰত এয়া আকৌ আলহী আকৌ আমাৰ ঘৰত সদায় থাকে যি কি নহওক আমাৰ ঘৰলৈ আলহী আহিবই আৰু আহি পাই দেখিলোঁ ভিতৰত আই এইকেইটাই আকৌ কি কৰিছে মানে ভালকৈ চাইছোঁ সিহঁতিকেইটা মানে মোবাইল এটা লৈ চাই আছে আৰু এই চাৰিটা আই পেট পেলাই তললৈ শুই আছে আৰু পেট পেলাই শুই থাকোঁতে এটা আকৌ চাইছে বাহ কি কৰিছে আৰু এই চাৰিটাই যে দিনটো মোৰ ৰুমত সোমাই এনেকৈ মানে মোবাইল চাই থাকে আৰু ছোৱালীজনীক সদায় শিকাই দিয়ে যে যা মা ফোনটো লৈ আগে আৰু সেই ছোৱালীজনীও একেই ককাই ভাই যে গোটেই চাৰিটাই এলদা হৈ মোবাইলটোকে চাই আছে আৰু গোটেই চাৰিটাই যে মোবাইলটো সোমাই ল'ব যে তেনেকুৱা কৰিছে চাইছে ছোৱালীজনীয়ে চকুলৈ আৰু মোবাইলটো যে ভাবিলোঁ দাদাই বোলা কাম কৰিছে তাকে কাউতকৈ আহি পাই গ'লোঁ সেই ৰাস্তাৰ ওচৰত আৰু ৰাস্তাৰ ওচৰত আহিছে দেখিছে কেইদিনমানৰ আগত মই মানে মাটি কেইগাড়ীমান পেলাইছিলোঁ মানে আমাৰ ইয়াত ঘৰ বনাবৰ কাৰণে আৰু যিহেতু দাদাই মানে সেই ৰাস্তাৰ কাষত দেখিলে মাটিখিনি এনেকৈ থকা কাৰণে আৰু সেই দাদাই কোৰখন লৈ ৰখিয়ে নাথাকিলে খাওতকৈ গৈ কোৰে সৈতে মাটিখিনি মানে অলপ মাজলৈ পেলাই দিছে আৰু মানে কোৰে মাটি পেলাই আছে আৰু যিহেতু দেখিছে আৰু হাজাৰ হ'লেও নিজৰে ককাই ভাই গোটেইকেইটা আমি একেলগতে কাম বন কৰি মেলি নিজৰ ঘৰুৱা কামবিলাক কৰি থাকোঁ আৰু দাদাই মানে পূৰা কৰি আছে ময়ো পিলিং পালাং কৰি ভিডিঅ' বনোৱাত লাগি গ'লোঁ আৰু যিহেতু মানে চপৰা মাটি আছে কোৰখনত মানে নাযায় তাকে হাতেও মানে নিজে দলিয়াইছে মানে কৰিবলৈ আহিছিলোঁ যিহেতু ময়ো আৰু তাতে দেখিলোঁ দাদাই কৰি থকা দেখি মই ৰখি থাকিলোঁ আৰু চাই আছে বা কি কৰিছোঁ মই আৰু তাকেই মানে দাদাই কৰি আছে আৰু কি কৰিব আৰু কোৰখনত নাযায় আৰু তাকে মানে হাতেই খুব পেলাইছে দলিয়াইছে আৰু এইটুকুৰা যে দেখিছে এইটো ৰাস্তা দেখিছে নিশ্চয় আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো আৰু এইটো যে দেখিছে এইটুকুৰা হ'ল সেই মাটিটুকুৰা মানে ইয়াত মাটি আৰু পেলাব লাগিছিলে আৰু যিহেতু মানে মাটি পেলাবলৈ আমাৰ নিচিনা দুখীয়া মানুহৰ ইমান ধন টকা পইচা নাই সেয়েহে মানে কেইগাড়ীমান পেলাই পালটো মাৰি থৈ দিছোঁ আৰু এয়া দেখিছে আৰু দাদাই কাম কৰি আছে আৰু মই মালিক no, 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 no. A few moments later, 2,000 years later, one eternity later. আৰু তাকে মানে কোৰখনে সৈতে ইমান মানে মাটিখিনি পেলাবলৈ অলপ অসুবিধা হোৱাত সেয়েহে দাদা মানে ঘৰৰ পৰা এখন বেলচা লৈ আহিলে আৰু বেলচাখন লৈ চাওকচোন আহি আছে যে যুদ্ধহে কৰিব ক'ৰবাত গৈ আৰু তাকে আহি আছে আৰু মই ভিডিঅ' বনাই আছোঁ মানে এইটো কাৰণেই মানে আমি কিমান মানে ধৰি লওক এই মাটিটুকুৰাত মানে এনেকৈ কাম কৰি সদায় আমি মাটি পেলাই পূৰণ কৰিব পাৰোঁ আৰু যিহেতু এইটুকুৰাটো আমি এই দখলদাৰী আৰু এই মাটি দখলদাৰীটুকুৰাতে আমি মানে এনেকৈ কাম কৰিবই
সদায় কাম কৰি আছে আৰু ময়ো ভাবিলোঁ নাই মই ঘৰলৈ যোৱাহে ভাল আৰু তাকে মানে সেয়া দেখিছে আৰু কাম কৰা কৰি আছে মই মানে পুলুং পালাং কৰি ঘৰলৈ বাট ল'লোঁ দেখিছে ভাবিছে চাগে আৰু নিজকে অলপ দেখাই দিছোঁ যে মই ভিডিঅ'টো বনাই আছোঁ আৰু এনেকৈ আহি আৰু ঘৰ পালোহি মানে যিহেতু মোৰ দোকানখন আছে দোকানখনত বা কি হৈ আছে তাকে ওলাই আহিলোঁ ৰাস্তাৰ ফালৰ পৰা এয়া ঘৰ পালোহি ঘৰ পাই দেখিছোঁ ওৱাই দোকানখন খোল খাই আছে আৰু দোকানখনত কোনো এটা কাষ্টমাৰো নাই আৰু দোকানীও নাই মানে দোকানী ৰাস্তাত আৰু সেয়েহে ভাবিলোঁ বাৰু ছোৱালীজনীয়ে কি কৰিছে